আজিকালি ডিচেম্বৰবোৰ নোহোৱা হ'ল। ৰাসৰ ঠিক পাছতে আৰম্ভ হোৱা ভয় লগা বছৰেকীয়া পৰীক্ষা শেষ কৰি ককা আইতাৰ লগত জুহালত লৈ আলুগুটি পুৰি খোৱা ডিচেম্বৰবোৰ নোহোৱা হ'ল। পথাৰত ঘূৰি ঘূৰি নৰাৰ পাতে ভৰি কটা দিনৰ দিনটো মেজিত চুচৰি ফুৰা ডিচেম্বৰবোৰ নোহোৱা হ'ল। ৰাতিপুৱাৰ কোমল ৰ'দ লৈ মৰণা মৰা চাই চাই সমনীয়াৰ লগত কমলা টেঙা বখলিয়াই খোৱা ডিচেম্বৰবোৰ নোহোৱা হ'ল। এইবেলি ভেলাঘৰ ক'ত সাজিব, এইবেলি হাঁহৰ মাংস কিমান আনিব, নৰা কাটিবলৈ কেতিয়া আৰম্ভ কৰিব, এবুৰি প্ৰশ্ন খুৰাহঁতক সুধি ফুৰা ডিচেম্বৰবোৰ নোহোৱা হ'ল। জানমণি জোনবাই অঞ্জনাৰ বিহুবোৰ কেছেটত লগাই চুবুৰি কপাই থকা CD ওলালেই জোনবাইখন কিনি আনি ইন্দ্ৰজোনালীৰ খবৰ লোৱা ডিচেম্বৰবোৰ একেবাৰে নোহোৱা হ'ল। ইনষ্টাগ্ৰামৰ ৱেলকাম উইণ্টাৰৰ মাজত আমাৰ কোনো চিন্তা কোনো সমস্যা নথকা সোৱাদ লগা ডিচেম্বৰবোৰ হেৰাই গ'ল। ককাৰ জুহালখন, পুৰণা কেছেটবোৰ, মৰণাখন, জানমণিহঁত গোটেইবোৰ ক'ৰবাত হেৰাই গ'ল। ডিচেম্বৰ কেৱল এটা কেলেণ্ডাৰৰ মাহ নাছিল। ডিচেম্বৰ আমাৰ শৈশৱৰ স্মৃতিৰ এটা উমাল বেৰা আছিল। সেই ডিচেম্বৰ চাগে আৰু কেতিয়াও ঘূৰি নাহে, কেতিয়াও কোনোদিনেই নাহে। ভাল লাগিল নহয়নে?